আজি আমাৰ গড়েশ্বৰ ব্লকৰ কমিটিটো গঠন কৰা হ'ল অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডৰ শ্ৰদ্ধাৰ দীনেশ বড়ো ডাঙৰীয়া সভাপতি হিচাপে লৈ 31 জনীয়া এটা কমিটি গঠন কৰা হৈছে আৰু খুব মানে ভালভাৱে গঠন হৈছে বিভিন্ন জাতি ধৰ্মৰ ভাষাৰ ভাল ৰিপ্ৰেজেণ্টেটিভ ইয়াত জমা হৈছে আৰু কমিটিটো তেনেকৈ ষ্ট্ৰংভাৱে গঠন কৰা হৈছে ভিতৰত আপোনালোকৰ যিটো নতুন দল কিমানখন আসনত প্ৰতিনিধিত্ব কৰাৰ কথা ভাবিছে এতিয়া আমি আসনৰ কথাটো এতিয়ালৈকে ঠিক কৰা নাই কাৰণ সাংগঠনিক দিশটো আমি ঠিক কৰি ল'ব বিচাৰিছোঁ গতিকে এই মাহটো আমি এই জুন মাহটো সকলো ডিষ্ট্ৰিক্ট ব্লক প্ৰাইমাৰী আৰু বুথ লেভেললৈকে কমিটি গঠন কৰাত আমি জোৰ দিছোঁ 30 তাৰিখলৈকে আমাৰ কামটো চলিব আৰু বেছি নাই এতিয়া শেষ হ'বলৈ তাৰপিছত আমি ইলেকশ্যনৰ বিষয়ে আমি আলোচনা আৰম্ভ কৰি দিম সেইটো এতিয়ালৈকে ভবাই নাই এইটো দলে সিদ্ধান্ত ল'ব দলে ক'ৰ পৰা খেলিব লাগে মই খেলিব লাগে নালাগে মোৰ ফালৰ পৰা ব্যক্তিগত কোনো ইচ্ছাৰ কথা দলে সিদ্ধান্ত ল'ব এইটো ৰাইজৰ কথা ৰাইজৰ লগতে দলৰ আমাৰ যি কেবিনেট হেৰি থাকিব তাত এইটো আলোচনা কৰি পেলাই সিদ্ধান্ত লোৱা হ'ব আমি অলৰেডি এতিয়া আমাৰ গঠনৰ অল্টাৰনেটিভ মানুহে যি কাৰণত বিচাৰি আছিলে সেই ইছ্যুবিলাককে লৈ পেলাই আমি এতিয়া সোমাই আছোঁ আৰু মানুহ অলৰেডি বহুতে মানে আকৰ্ষিত হৈছে আৰু অল্টাৰনেটিভ বিচাৰি আছিলে বিকল্প বিচাৰি আছিলে ইয়াত BTCত গতিকে এতিয়া আমি বিকল্পটো ডাইৰেক্টলি আমি নামটোৰে সৈতে যেতিয়া আনিছোঁ বিভিন্ন পাৰ্টিৰ পৰা বা দলৰ পৰা আমাৰ লগত যোগাযোগ হৈ আছে আহিছেও এতিয়া এনেইতো থকা মানুহ নাই আচলতে কাৰোবাক নহয় কাৰোবাক ভোট দিয়ে কোনোবা নহয় কোনোবা এটা দলত প্ৰাইমাৰী মেম্বাৰ হ'লেও হৈ সোমাই থাকে দায়িত্ব লৈ থাকে এতিয়া যিখিনি আমাৰ লগত আহি আছে সেইবিলাক অন্য দলৰ পৰাই অহা মানুহ গতিকে আমি চাম কেনেকৈ আগবাঢ়ি যাব পাৰোঁ কিবা মিত্ৰতাৰ কথা আহিব নেকি সেইটোতো গোটেই ৱৰ্ল্ডে এতিয়া এলায়েন্সতেই চলে মিত্ৰতাতেই চলে কিন্তু আমি অ'পেন কথা পাতাত কাৰোৰ লগত কথা পাতাত আমাৰ আপত্তি নাই আমি কথা পাতিম লাইক মাইণ্ডেড এনেকৈ একে আদৰ্শৰ যদি মিলে তেনেহ'লে ডেফিনেটলি আমি কথা পাতি আগবাঢ়িম মুখ্যমন্ত্ৰীয়ে প্ৰায়ে কৈ আছে যে আপোনাৰ লগত কথা বতৰা চলি থাকে গতিকে কি ক'ব কেতিয়াবা এলাৰ্জ হ'ব পাৰে বিজেপিৰ লগত নাই সেইটো লেভেলত কথা নাপাতোঁ আমি ৰাজনৈতিক লেভেলত মুখ্যমন্ত্ৰীৰ লগত কথা পতা নহয় কিন্তু এজ এ চিফ মিনিষ্টাৰ অফ এ ষ্টেট এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ লগত কিছুমান কথা পতা হয় বিশেষকৈ NDFBৰ যিসকল জেইলত আছে সেই বিষয়ে আমাৰ বহুতবাৰ আলোচনা হৈছে আৰু সেই সম্পৰ্কে আপডেট দিয়া হয় খবৰ লোৱা হয় তেনেকুৱাকৈ মানে পাৰ্চনেল বুলি নহয় বা ৰাজনৈতিক বুলি একো নহয় কিন্তু হয় এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে আমি তেওঁৰ লগত বিশেষকৈ যোগাযোগত থাকোঁ